টেঙ্গা টেঙ্গি দিছ না কই ভকনা টেঙা পিছ কই খাব লাগে মস্তি মর্নিং ওয়েলকাম ব্যাক টু নিউ ব্লগ মই ঠিকে জনাইছোঁ সতে প্ৰণাম গাইছ সতে প্ৰণাম তো গাইছ আজি এটা বিশাল ৰ'দ দেখছি না গাইছ ৰ'দ আজি মানে এনেকুৱা ৰ'দ দিছে গাইছ আজিৰ ব্লগটোতো কি হ'ব আপোনালোকে জানে নিশ্চয় থাম্বনেইল চাই গম পাইছে গতিকে মই একবাৰ কওঁ আপোনালোকক আজিৰ ব্লগটো হ'ব মানে ফেমিলি ব্লগ মানে আমাৰ ঘৰত কোনি আছে কোনি নাই আৰু আমাৰ পৰিয়াল কেতিয়া সেইটো ব্লগ হ'ব আৰু গম পাইছে না গাইছ গাইছে নাই ৰ'দে কৰিছোঁ ৰ আমাৰ পিছফালে আহিছিলোঁ মানে ছায়া খাবা ছায়া ছাড়া কি করে ছাড় আচ্ছা অনেক হয় কত খামাল আমার যাচ্ছ এটা ভালো করেছি দেখ গুড মর্নিং হ্যাঁ এটা আছে গুড আফটারনুন আর নিচে পাচ্ছি একটা স্কুলে পাই আইলু মানুষ স্কুলে পাই না স্কুলে মানে মই নাই একটা ছেলে দেখে আসছু আইডিয়া মানে কবে আহাই নি বাড়ি ফ্যামিলির বস্তু আমার মানে যোনটো আটা হয় আমার দেউতার দেউতা হয় এই আমার আটার টোটেল 5টা চলি আমার দেউতা হৈছে চবতকৈ ডাঙৰ তাৰপিছত ছেকেণ্ড হৈছে মানে যোনটো মাজুটো ইয়াতে ভাত খাই গাইছ আছিল কালি আছিল মানে কালি ব্লগ কৰা দেচোন গাইছ কালি মানে ভোজ এটা আছিল কালি নপচৰি পৰদিনা তাতে আছিল তাৰপিছত আৰু গেছি শুৱাল গুচি থাকে তাৰপিছত থাৰ্ডটো হৈছে ইটো ঘৰ এইকেইটা ৰান্ধে মোবাইল চাই আছে দেখিছি না সেই দুটা হৈছে পুতক আৰু জীয়েক এই দুটাই সিটো হৈছে দেখাই আছোঁ মই তাৰপিছত আৰু ফ'ৰ্থ খুৰা আছে ফ'ৰ্থ খুৰা নাই এতিয়া আৰু ফাইভ খুৰাটোতো মানে যোনটো মানে চবতকৈ সৰু খুৰাটো বিজনেছ কৰে ইয়াতে নাই মই ফ'ৰ্থ খুৰাটো দেখাই দিওঁ আৰু গাইছ ওয়াল ঘুরা আইয়া গাইছ আপনার আজি মানে যোনটো ফ'ৰ্থ খুৰা সেইটোৰ নাম আছে ছবিন কলিতা আমাৰ দেউতাৰ নাম আছে গিৰিম কলিতা আৰু মাজু খুৰাৰ নাম আছে হেৰি এইটো আমাৰ এতিয়া আমাৰ আটা তাৰপিছত ফ'ৰ্থ খুৰা মাজু খুৰাটোৰ নাম আছে নিতিন কলিতা তাৰপিছত থাৰ্ড খুৰাটোৰ নাম হৈছে সত্যা কলিতা থাৰ্ড খুৰাটোৰ নাম হৈছে ডিৱাইফ এইটো জীয়েক এইটো পুতাক কি চাইছে কাম নাই আন্ধৰ বুজিছা দৌৰত গেছি দৌৰা কামত গেছি মই ভাটিবেলা আলি দেখাম দোকাত নহয় তাৰপিছত বাকী আমাৰ পৰিয়ালটো দেখাওঁ আমাৰ পৰিয়ালটো গাইছে আন্ধায়ে মই আছোঁ দাদাও নাই বোধহয় আমাৰ ঘৰৰ মানে আমাৰ পৰিয়ালটো টোটেল 5টা পৰিয়াল নহওঁতে গৈছে আমাৰ ফেমিলিটো বাকী আমাৰ যদি পৰিয়ালটো গোটেই মিলি কিনে মোটামুটি 14টামান গাইছ আছে দেই মানুহ কাৰণ মই সেইফালে আপোনালোক দেখালোঁ না আমাৰ দেউতাৰ যোনকেইটা ভাইক 7টা ভাই আছে না দেখালোঁ আমাৰ মাক দেখাই দিওঁ তুচি মাদাৰ তাৰপিছত নাম আছে কণিকা কলিতা বাকী ব্ৰাদাৰ বাকী ব্ৰাদাৰ নাই আৰু অঁ ও পাপা আছি হা এইটো আছো ফাদাৰ বাকী নাই বা নাই নেকি বা স্কুলৰ পৰা নাই বাকী মা আছে দেউতা আছে মই আছোঁ মই চবতকৈ সৰু বা নাই আৰু দাদা আনি দুয়ো আলি লগ কৰি এতিয়া বঢ়িয়া কৰি গা চা ধুব লাগে আৰু তো গা চা আহিব লাগ দে আমাৰ দাদী যে চিষ্টাৰ এইটো দেখিছে না এইটো এর নাম সি হ্যাঁ নামটো কিয়া দেখোচোন
নামটো ক কিবা আনছি খাবি লাগিছে নেকি এতিয়া মই কাট ধোৱাৰ আগতে কিবা এটা খাম এতিয়া মানে এতিয়া খাম মই ভকন টেঙা মানে ৰবাব টেঙা মানে গেছ আমাৰ গাঁৱলীয়া ভাষাত ভকন টেঙা বুলি কয় ভকন টেঙা বুলি কয় খাব লাগে মস্তি কি চাউণ্ড এখনত থৈ লওঁ গোটেই খাব লাগে মস্তি কেতিয়া আছে পাঁচটা আছিল এইটো নামত এইটো পুৰাতে নাই কোনটো এইটো সৰুটো এইটো কাটি দিব লাগে যি সেইটো একো নাই তেতিয়া লাগি কি বৈছা দিছিল কোনি কাকান দিছে হা ভাত লাগাল পাইছে না চাবি কুঞ্জল ক আছে আঙে নেকি টেঙাটো খাই ল'ব লাগে প্ৰথমে টেষ্টি মানে বঢ়িয়া লাগে টেঙাকেইটা চাব খাই গেছ টেঙা খাব খাব নিদিলোঁ কাৰণ এতিয়া গেছ আমি মানে বেয়াল যি মহা বেয়াল ক'ত খাব পাৰিম টেঙা গেছ কি বেয়াল জানা মানে যেতিয়া টেঙাটো পাইছোঁ ওপৰতে ধৰিব লাগিছে গাছডাল হয় চাপাৰ তলত পৰিব দিছোঁ পচি টেঙাটো তাৰপিছত যি খাওঁ তেতিয়া লাগছে তেতিয়া নালাগে কি বহে হা আমি যি কৈছোঁ তাই চিটেমা খেলা লৈ যাব লাগে ভালকৈ টেঙা খাব নিলে ভাতে খালে তাই চিটেমা যাওঁ খেলা আহি কিনে লগ কৰিছোঁ খেলা খেলাই আহিলোঁ তো গাইছ মই যে কৈছিলোঁ খুৰাকটো আপোনালোকক দেখা দেখোঁ কৈছিলে মই আগৰ লগত বান্ধি গৈছে আগৰ হেৰি খেলা আহি কিনে খাইছোঁ তোর দিলা কত দিছি দিল্লি হালকা কয়ে কত দোকান দেখো দেখা পিঠা আমার দাদা না দোকান লাড্ডু রাইস মাটান ধরে খাই ঘরে কৰি মিলি ভাবিছিলোঁ আমাৰ দাদাই ভানে আমাৰ দাদাই নাপাকে কেনেকৈ হেল্প কৰিম আমাৰ চাই ৰাখ লীলা গেডি ভিডিঅ কোনো বুলি ভাবিলোঁ আৰু তো গাইছ যদি এইখিনি আছিল ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইছ আজিলৈ এইখিনি আছিল বাই